হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল আৰু মোৰো ভাল। আজি প্ৰথমটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। প্ৰথমটি ভিডিঅ' মই বনাইছোঁহে, গতিকে আপোনালোকে বহুতো সহায় কৰি মোক আগবঢ়াই নিব আৰু মানে মোক চেনেলটো মানে অকণমান আগবঢ়াই নিব। আৰু আজি কিনো দেখুৱাওঁ, প্ৰথম ভিডিঅ' যে কিনো নেদেখুৱাকৈ মই আমাৰ ভিতৰটোলৈ গৈছোঁ। আৰু এইফালে মায়ে তাঁত বৈ আছে। তাঁত কেইখন লগাইছে? চাদৰ 7খন। আৰু চাদৰখন চাই আপোনালোকে ভাল পাইছে নেকি? আৰু মায়ে কেনেকৈ বয় মই নাজানো, কিন্তু আমাৰ ঘৰত তাঁতশাল আছে যদিও মই আজিলৈকে বৈ পোৱা নাই, কিন্তু বৈ চাম আৰু আপোনালোকক দেখুৱাম মই কেনেকৈ বওঁ। দেচোন এবাৰ বৈ চাওঁ। আৰু এচাক মই তাঁত ববলৈ লৈছোঁ। প্ৰথম কি তাঁত বম আৰু নিচিঙিবা দেই, লাহেকৈ বা। এয়া আমাৰ নতুন শিপিনী দেই, চাই থাকক। এইয়া বৈছে মাকোটো এইফালে ঘূৰাই ল'ব লাগে। মাকোটো দিয়া বোৱা। ধৰা ধৰা। এইয়া দেখিছে, শিপিনী লাগিলে ক'ব দেই, আমাৰ ঘৰত আছে এগৰাকী। লাহেকৈ মাৰ ৰাছে ভাঙি। এইয়া দেখিছেনে? আৰু মই উল্টাকে বলো। দেখিছে নহয় আমাৰ শিপিনী মই মাকোটো এনেকৈ ধৰাছা। তাঁত বৈছোঁ যে অলপ কিবা এটা গণ্ডগোল হৈছে আৰু হ'ব, একো নহয়, ডাঙৰ হ'লে পাৰিব ন। আপোনালোকে তাঁত বয় নবয় ক'ব আৰু তাঁত ব'ব লাগে, তেতিয়াহে আৰু ছোৱালী চাব পাৰিব। হ'ব দিয়া, মই বওঁ দিয়া। হ'ব। মায়ে নালাগে বুলি ক'লে আৰু লাষ্টত। এডাল ছিঙি আপোনালোকে ক'ৰ পৰা চাই আছে আৰু আপোনালোকৰ তাত বৰষুণ হৈছে নাই? আমাৰতো ইয়াত বৰষুণ নাই, পূৰা খৰাং। সেইকাৰণে গছ গছনিবোৰতো মৰিয়ে গৈছে আৰু চাওক বাৰী শুকান হৈ গৈছে। এনেকুৱা লাগিছিলে, কিন্তু এতিয়াতো শুকাই গৈছে। অলপ আছে আৰু সেইকাৰণে মানে আজি বাহিৰতো দেখুৱাইছোঁ আৰু ভিতৰতো বেলেগ দিনাখন দেখুৱাম। এয়া চাওক, কণবিলাহী গছত পানী দি থকাৰ কাৰণে মানে ধুনীয়াকৈ লাগিছে, ফুলিছে। আৰু এয়া আমাৰ ফুলনি বাৰী, শুকানতো শুকান হৈছে আৰু ফুলবোৰ মৰি গৈছে কিছুমানত। সদায় ৰাতিপুৱা পানী দিওঁ যে, সেইকাৰণে মানে বাচি আছে কিছুমানবোৰ। আমাৰ ঘৰত ফুল বেছি নাই, আপোনালোকে কি চাব তেও আৰু ৰুইছিলোঁহে। আৰু আগতে ফুল চুল মই বেছি নুৰুওঁ, কিন্তু বহুদিন ৰুইছোঁ। আৰু এইফালে চাওক, ফুলনিবোৰ শুকাই মৰহি গৈছে পাতবোৰ। কি ক'ব, বৰষুণ পানী নাই, পানী কিমান দিম। এনেকুৱা বতৰ হৈছে। আপোনালোকৰ সেইফালেও তেনেকুৱা হৈছে নেকি? আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মোৰ প্ৰথম ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে, প্লিজ লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। বাৰু বাই বাই।